Hi, good morning everyone. Welcome to my new blog. যোৱাকালি বহুত এটা ডাঙৰ ঘটনা এটা খবৰ পালোঁ। সেই কথাটোৱে আপোনাক আজি শ্বেয়াৰ কৰিবলৈ বিচাৰিম মই। বলকচোন। ঘটনাটো যে যোৱাকালি এটা কথা শুনিলোঁ, মানে আপোনালোক শুনিলে আচৰিত পাব যে এটা 10 বছৰীয়া ল'ৰা ক্লাছ 6ত পঢ়ে, কালি ৰাতি ছুইচাইড কৰি দিলে। সেই আপোনাৰ শুনিবলৈ চাগে বহুত এটা ডাঙৰ বুলি ভাবিছে ন। আপোনালোকে আচৰিত হ'ব যে কি কাৰণত সি এই কামটো কৰিলে। তাৰ এক্সাম আছিল, ৰাতি তাক মাকে মোবাইল চাবলৈ নিদিয়াৰ কাৰণে সি এইটো কাম কৰিব লগা হ'ল। এটা ক্লাছ 6ত পঢ়া ল'ৰা এটাই ইমান ডাঙৰ এটা কাম কৰিব পৰা হৈ গৈছে আজিকালি। তো কিহৰ ফলত হৈছে? এটা সামান্য এটা মোবাইলৰ কাৰণে। আজিকালি দেখিব পাওঁ যে মানে জন্ম হোৱা 1-2 বছৰ পিছতেই সিহঁতৰ হাতত মোবাইল থাকেই। আমি আগতে মেট্ৰিক পাছ নকৰালৈকে মোবাইল তেনেকৈ চুইয়ে নাপালোঁ, কিন্তু আজিকালি সেইটো নাই। দিনে ৰাতিয়ে এঘৰতে ভাত খোৱা টাইমতো মোবাইল নহ'লে ভাত নাখায়, এনেকুৱা পৰিস্থিতি হৈ গৈছেগৈ। সেই পৰিস্থিতিৰ ফলত আজি এনেকুৱা দেখা পোৱা গৈছে। এইটো আমাৰ ঘৰৰ ওচৰতে, নিচেই ওচৰতে ঘটনাটো হৈছে। আপোনালোকক ক'বলৈ যাওঁতে মোৰ বেয়া লাগিছে যে আমাৰ ইমান এটা সৰু ল'ৰা ছোৱালীয়ে ইমান এটা ডাঙৰ ডিচিশ্যন ল'ব পাৰি যে আজিকালি এটা সামান্য মোবাইল এটাৰ কাৰণে। সেইকাৰণে আপোনালোকক মই এটাই ক'বলৈ বিচাৰোঁ যে মোবাইল দিয়ক ল'ৰা ছোৱালীক, কিন্তু ইমান পৰ্যায়লৈ লৈ নাযাওক যে এটা মোবাইলৰ পিছত ইমান ডাঙৰ এটা আপোনালোকে ভুগিব লগা নহওক যাতে। আৰু শেহতীয়া মোবাইলত কি চাইছে, কি কৰিছে সেইবোৰ চোৱা আপোনালোকৰ কৰ্তব্য। আপোনালোকে সেইবোৰ চাই থাকিব। আৰু সিহঁতে যদি মোবাইলটো আপুনি নিদিয়ে, মোবাইলটো নিদিয়াৰ ফলত সিহঁতে কি কৰিছে আৰু সেইবোৰ চাই থাকিব। এতিয়া যিটো ল'ৰা সি মোবাইলটোত কিবা গেম খেলি থাকে, হাতত ৰছী বান্ধি থাকে, হাতত গামোচা বান্ধি থাকে, তেনেকৈ কৰোঁতে লাষ্টত গৈ এনেকুৱা এটা মাকহঁতে দেখা পালে। আৰু তেনেকুৱা যে আপোনালোকৰ লগতো নহওক, সেইকাৰণে আপোনালোক সাৱধান হওক, এতিয়াৰ পৰাই সাৱধান হওক, যাতে এনেকুৱা এটা কথাও যে ছেকেণ্ড টাইম আপোনালোকে যে শুনা নাপায়। সেইকাৰণে আপোনালোকক ক'বলৈ বিচাৰোঁ যে এটা মোবাইলে গোটেই এখন ঘৰক বৰবাদ কৰি দিব পাৰে। সেইকাৰণে ল'ৰা ছোৱালীক মোবাইল দিওঁতে কি কৰিছে, মোবাইল নিদিওঁতে সিহঁতে ৰুমৰ ভিতৰত গৈ কি কৰিছে, আপোনালোকে ধুনীয়াকৈ চাই থাকিব বুলি মই বিচাৰোঁ। আজি মনটো বহুত বেছি বেয়া লাগি আছে। ভাবিছিলোঁ আপোনালোক আজি এঠাইত লৈ যাম, কিন্তু নহ'ল। ঠিক আছে বাৰু, আপোনালোকক এইখিনিয়ে কথা ক'বলগীয়া আছিল আজি। মানে বিশেষ একো নাই, মানে ব্লগ আজি একো কোৱা নহয়, এইখিনি কথাই ক'লোঁ। আপোনালোকে যাতে মোবাইল এটা ল'ৰা ছোৱালীক দিওঁতে বৰ সাৱধানে চাওক যাতে। ঠিক আছে, সেইকাৰণে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই যদি ভাল পাইছে, এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যিমান পাৰে এটা শ্বেয়াৰ কৰিব যে এনেকুৱা ঘটনাও নেক্সট টাইম আমি শুনিবলৈ নাপাওঁ। ঠিক আছে, থেংক ইউ।